তেনেকুৱা নিহত হ'ব লগা হৈছিল বা শ্বহীদ হ'ব লগা হৈছিল। তো দেহলাও চম্বলা বসুমতাৰী যি কাৰণত তেওঁ মৃত্যুবৰণ কৰিছিল, সেই মৃত্যুবৰণ যাহাতে আমাৰ মাজত থকা ভুল বুজাবুজিৰ বাবে এইটো শেষ মৃত্যু হওক বা শেষ ঘটনা হওক, আৰু ইয়াৰ পিছত পুনৰাবৃত্তি যাহাতে আমাৰ অশান্তি এনেকুৱা হিংসা যাহাতে আমাৰ অঞ্চলত যাহাতে নহয়, তাৰ কাৰণে এই দিনটো আমি সন্ত্ৰাসবাদ দিৱস বিৰোধী মানে হিচাপে আমি পালন কৰি আহিছোঁ। তো আজিৰ তাৰিখত আমাৰ মাজত যি এটা শান্তি বিৰাজমান হৈছে, এটা শান্তি প্ৰতিষ্ঠা হৈছে, আৰু সেই শান্তি প্ৰতিষ্ঠা NDBৰ 4টা গোট, নিখিল বড়ো ছাত্ৰ সন্থা UBPO যৌথভাৱে 2020 চনৰ 27 জানুৱাৰীত যি শান্তি চুক্তি কৰিল, আৰু ইয়াৰ পিছত শান্তি আৰু এতিয়া প্ৰগতিৰ এটা যি দিশ আহিছে, সকলো ৰাইজে এইটো আঁকোৱালি লৈছে। আমি আশা কৰোঁ যে সমাজত বৰ্তমানো যি চিন্তা, যি হিংসা আৰু অন্যায় অবিচাৰৰ যি চিন্তা, আমাৰ বহুতো ইয়াত মানে হিউমেন ট্ৰাফিকিং এতিয়াও হৈ আছে। ইয়াত আমাৰ বহুতো মাইনৰ যিখিনি আমাৰ ছোৱালীসকলক ৰেপ কৰা বা ড্ৰাগছ মানে ইয়াত বেআইনী কাৰ্যকলাপ, আৰু চিৰাং আৰু কোকৰাঝাৰত যোৱা 3-4 মাহত আমি দেখিবলৈ পালোঁ আইন বিৰোধী বা অবৈধ অস্ত্ৰ লৈ পেলাই যি এটা মানে হিংসা কাৰ্যকলাপ কৰিব বিচৰা, বা কাক বা ধন দাবী, কাক বা মানে হত্যাৰ ভাবুকি দিয়া, কাক বা গুলীয়া যি কাৰ্যসূচী, সেই গোটেই কথা আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগিব। আৰু তাৰ কাৰণে সমাজ ঐক্যবদ্ধ হৈ পেলাই, সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ পেলাই আমি কাম কৰিব লাগিব।